guys, welcome back to my YouTube channel. আজি পুনৰ নতুন এটা ভিডিও লৈ আপোনালোকৰ মাজত আহিলো। আশা কৰো সকলোৱে ভালে আছে, মইও ভালে আছো। এতিয়া বৰ্তমান আমি গৈ আছো গুণিনৰ ভন্টিৰ বিয়ালে। গুণিনে বহুত ইনভাইট কৰিছে, উপায় নাই আৰু নাহো বুলি ভাবি থাকিও আহিব লগা হৈছে। এফালে আমাৰ পিংকুদা আছে লগত, এফালে আমাৰ পাঞ্জলা আছে, বাকি দুজনমান আগতীয়াকৈ গ'ল। আমি এতিয়া গৈ আছো বৰ্তমান নাইনপুৰপা। এতিয়া নাইনপুৰপা ওলাইছোঁ আৰু চাই থাকক নেকি। প্ৰেজেণ্ট এটা লৈ লওঁ, বিয়ালে বুলি ওলাইছোঁ যেতিয়া লৈ লওঁ না। ফাইনেলি এতিয়া বৰ্তমান আমি গহপুৰ পালোহি। গুণিনৰ ঘৰ গহপুৰতে হয়, গহপুৰৰ পৰা অকণ সোমাই যাব লাগে। এইফালে তাকে ফোন মাৰি আছোঁ, কোনফালে সোমাই যাব লাগিব। এতিয়া গহপুৰৰ চেণ্টাৰত পালোহি। এতিয়া আমি গহপুৰৰ পৰা সোমাই আহি আছোঁ। গাঁওখনৰ নাম ৰাও নামক গাঁও বুলি কৈছে। সুধি আহি আছোঁ, লোকেশ্যনটো সুধিলোঁ। এতিয়া গৈ আছোঁ আৰু একদম ভাগৰি গৈছোঁ মানুহ সুধি ৰাস্তাও লোকেশ্যন চাই আহি আছোঁ। পাব হৈছোঁ আৰু তাকে আৰু ৰাস্তাবোৰ বেয়া কাৰণে একদম মাথা বেয়া হৈ গৈছে। বিয়া পৰা গৈ ঘৰত ভাত খাবগৈ লাগিব এতিয়া ৰাস্তাত। 3টা বাজিলে ফাইনেলি গুণিন ভাই ঘৰত আহি পাই গ'লোঁ। গুণিন ভাই অকণ আগবাঢ়ি গ'ল আনিবলৈ। পেলাই আমাৰ গুণিন ভাই গৈছে। ফাইনেলি আহি পাই গ'লোঁ। ৰাতি হৈ গ'ল। আহি পাওঁতে তোমাৰ গুণিনৰ ঘৰ গহপুৰত আছিলে, দূৰো আছিলে গহপুৰৰ পৰা বহুত সোমাব লাগে হ'লে। তাকে দেৰি হৈ গ'ল ঘূৰি অহা পাওঁতে। তাকে ঘৰত নগ'লোঁ আৰু কলেজ পাৰ নাইনপুৰতে ৰুম আছিলে হ'লে ইয়াতে থাকি দিলোঁ আৰু ৰুমতে। ঘৰত নগ'লোঁ, কাইলৈ মৰ্ণিঙতে ঘৰত যাম আৰু। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিম আৰু নেকি। ভিডিঅ'টো চাই কি ভাল পালে কি বেয়া পালে কমেণ্ট কৰি জনাব। বাই বাই, গুড নাইট।